নমস্কাৰ শুভাকাংক্ষীসকল মোৰ ফেচবুক পেজলৈ আটাইলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অসমীয়াৰ ব্যঞ্জনবৰ্ণৰ বিষয়ে। আমাৰ দেখা যায় যে অসমীয়া ভাষাত আমাৰ ভুলৰ সংখ্যা বহুত বেছি। গতিকে মোৰ জ্ঞানেৰে যিখিনি ঢুকি পাওঁ সেই সন্দৰ্ভত আমি কিছু আলোচনা কৰিম। গতিকে যিহেতু আলোচনা কৰিবলৈ ওলাইছোঁ, আমাৰ প্ৰথম আৰম্ভণিৰ পৰাই আমি যাব লাগিব। গতিকে এই ক্ষেত্ৰত মই যদিও স্বৰবৰ্ণৰ পৰা আৰম্ভ কৰিব লাগিছিল, তথাপি মই ব্যঞ্জনবৰ্ণ ধৰি লৈছোঁ, মানে নিৰ্বাচন কৰি লৈছোঁ আলোচনাৰ কাৰণে। পাছলৈ আমি স্বৰবৰ্ণৰ বিষয়ে আলোচনা কৰিম পৰৱৰ্তী সময়ত। গতিকে আশা ৰাখিছোঁ আটাই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব নিজৰ বুলি। আমাৰ ব্যঞ্জনবৰ্ণ যেতিয়া আমি উচ্চাৰণ কৰোঁ, আমাৰ ইয়াতে বহুখিনি ভুল ৰৈ যায়। স্বৰবৰ্ণতো ৰয়। স্বৰবৰ্ণৰ বিষয়ে আমি পিছলৈ আৰম্ভ কৰিম বা পিছলৈ আলোচনা কৰিম। গতিকে আজি প্ৰথমতে আমি ব্যঞ্জনবৰ্ণৰ জৰিয়তে আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াতে আমাৰ ব্যঞ্জনবৰ্ণ আমাৰ কিমানটা থাকে? আমাৰ 41টা বৰ্ণ থাকে। আৰু ইয়াতে আৰম্ভণিতে আমাৰ দুটা ভাগত ভাগ কৰি লোৱা হয় নেকি। ইয়াতে 5টা 25টা আৰু ইয়াৰ পৰা ইয়ালৈ 4টা 16টা, 16 আৰু 25 41টা। আৰু ইয়াৰ প্ৰতিটো বৰ্গৰে কিছুমান বৈশিষ্ট্য থাকে। বৈশিষ্ট্যবোৰ আমি পাছলৈ আলোচনা কৰিম। আজি আলোচনা কৰিবলৈ ওলাইছোঁ উচ্চাৰণৰ ক্ষেত্ৰত কেনেকৈ আমি ক ফলাখন বা ক বৰ্ণ, খ বৰ্ণ এইবিলাক আমি উচ্চাৰণ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। আমাৰ এইটো বৰ্ণ হ'ল ক। গতিকে আমাৰ ক, খ, গ, ঘ এইকেইটালৈ আমাৰ ভুল নহয় সাধাৰণতে। ক, খ, গ, ঘ। কিন্তু আমাৰ ভুল হয় এইটো বৰ্ণত। ইয়াতে আমাৰ কি ভুল হয়? আমি উচ্চাৰণ কৰিব লাগে ঙ বুলি, ঙ। কিন্তু আমি উচ্চাৰণ কৰোঁ উঙ। কিন্তু উঙ হ'ব নালাগে, কাৰণ ব্যঞ্জন বৰ্ণৰ দুইফালে স্বৰ নাথাকে। কিন্তু আমাৰ ইংলিছত থাকে, যেনেকৈ এম। এম ক'লে আমাৰ ইয়াত এ এটা আহি যায়, এম। কিন্তু আমাৰ অসমীয়াত আমাৰ ইয়াতে এইটো নালাগে। গতিকে এইটো হ'ব ঙ। আমাৰ ক, খ, গ, ঘ, ঙ। তাৰমানে ইয়াক কোৱা হয় NGA, ঙ। যদি ইংলিছত আমি উচ্চাৰণটো লিখিব বিচাৰোঁ তেতিয়াহ'লে এইটো হ'ব ঙ, এইটো শুদ্ধ। এতিয়া যদি আমি এনেকৈ উচ্চাৰণ কৰোঁ UNGA, তেতিয়া আমাৰ উঙ হৈ যাব। কিন্তু উঙ নহয়, কাৰণ উঙ হ'লে দুটা স্বৰ থাকিব, আৰু দুটা স্বৰ নাথাকে, আমাৰ এটা স্বৰ থাকে। কেইটা স্বৰ থাকে? আমাৰ এটা স্বৰ থাকে আৰু পাঁচফালে থাকে। পাঁচফালে থাকিব ঙ যোগ অ, ঙ। গতিকে এইকেইটা আমি উচ্চাৰণ কৰিম ক, খ, গ, ঘ, ঙ। তাৰমানে ঙ যোগ অ, ঙ। যেনেকৈ ক যোগ অ, ক যোগ অ, ক। খ যোগ অ, খ। গ যোগ অ, গ। ঘ যোগ অ, ঘ। ঙ যোগ অ, ঙ। বহুতে ভাষা অনুযায়ী কিছুমান ভাষাত আমি দেখা পাওঁ যে গ আৰু ঘ একেদৰে উচ্চাৰণ কৰে, গ গ। কোনোবাই বৰ ঘ, বৰ গ, গ বৰ গ এনেকৈ উচ্চাৰণ কৰে। কিন্তু তেনেকৈ কৰিব নালাগে। ক, খ, গ, ঘ, ঙ। তাৰ পাছত আমি আহিম ছ বৰ্গলৈ। আমাৰ এইটো বৰ্গৰ উচ্চাৰণ হৈ গ'ল। এতিয়া আহিছোঁ আমি ছ বৰ্গলৈ। এইটো অকণমান উচ্চাৰণ কোমল, আৰু এইটো ছ, এইটো ছ, ছ। এতিয়া আমাৰ এইকেইটা উচ্চাৰণ কেনেকৈ কৰিম আমি? প্ৰথম ছ, দ্বিতীয় ছ, আৰু এইটো ইয়াত ভুল হয় আমাৰ সকলোৰে, মানে বহুতৰ ভুল হয়, সকলোৰে বুলি ক'লে ভুল হ'ব। এইটো হ'ল বৰ্গীয় জ। কি জ? বৰ্গীয়, বৰ্গীয় জ, বৰ্গীয় জ। কিন্তু আমাৰ এইটোক বহুতে কয়
বৰ্গীয়া জ এনেকৈ কয় কিন্তু বৰ্গীয়া জ বা বৰ্গীয়া জ নহয় এইটো হ'ব বৰ্গীয় জ তাৰ পাছত আহিল আমাৰ ঝ এইটো হ'ল ঝ তাৰ মানে JHA ইংলিছত যদি আমি উচ্চাৰণটো লিখোঁ তেতিয়া হ'ব ঝ গতিকে এইটোক ঝ ক'ব লাগে কিন্তু এইটো বৰ্ণ উচ্চাৰণ কৰোঁতে বহুতে আমাৰ কয় উজ্জ কয় কিন্তু উজ্জ হ'ব নালাগে ঝ হ'ব লাগে আৰু ভুল হয় আমাৰ এইটো বৰ্ণত এইটো হ'ল আমাৰ ঞ আৰু এইটো উচ্চাৰণ আচলতে হ'ব লাগে এনেকুৱা চন্দ্ৰবিন্দু থাকিব তেতিয়া আমাৰ অনুনাসিক হৈছে নহয় ঞ গতিকে আমাৰ এইটো হ'ব ঞ তাৰ মানে অনুনাসিক চন্দ্ৰবিন্দু ব্যৱহাৰ কৰি আমি ক'ব লাগে গতিকে উচ্চাৰণটো হ'ব ঞ আৰু বহুতে এইটো কয় নিয় বুলি কয় বা নিয় এইটোও ভুল গতিকে আমাৰ হ'ব লাগে উচ্চাৰণটো এইটো এতিয়া আমি আহিম ত বৰ্গলৈ মূৰ্ধন্য ত বৰ্গলৈ ইয়াত আমাৰ অধিকাংশই ভুল কৰে এইকেইটাত অধিকাংশই ভুল কৰে ভুল কেনেকৈ কৰে কয় আগত মধিনা কয় মধিনা কিন্তু মধিনা নহয় মধিনাৰ অৰ্থ তেনেকুৱাকৈ অভিধানত পোৱা নাই ভালকৈ অৱশ্যে চোৱাও নাই কিন্তু মূৰ্ধন্য হ'ব লাগে মূৰ্ধন্য মানে আমি যেতিয়া মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন আকৌ কৈছোঁ মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন কাৰণটো হ'ল আমি যেতিয়া এইকেইটা বৰ্ণ উচ্চাৰণ কৰিম তেতিয়া আমাৰ জিভাখন মূধচত লগোৱা যায় মুখ গহ্বৰৰ ভিতৰত মূধচত লগোৱা যায় সেইকাৰণে এইকেইটাক কয় মূৰ্ধন্য বৰ্ণ বা মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন এইকেইটা গ'ল এতিয়া আমি আহিম ত বৰ্গলৈ দন্ত্য ত বৰ্গলৈ দন্ত্য তত বেছি ভুল নহয় কিন্তু অলপমান ইয়াতো ভুল হয় ভুল নোহোৱাকৈ নাথাকে আমাৰ এইকেইটা বৰ্ণ হ'ল দন্ত্য কি হয় দন্ত্য কিন্তু ইয়াতে আমাৰ গণ্ডগোলটো লগাই দিয়ে কোনোবাই কয় দন্তিয়া কয় যিটো ভুল বা দন্ত কয় দন্ত্যও নালাগে ক'ব এইটো হ'ল শুদ্ধ দন্ত্য গতিকে এইকেইটা যেতিয়া আমি দন্ত্য বৰ্গৰ এইকেইটা আমি উচ্চাৰণ কৰিম তেতিয়া আমাৰ জিভাখন ক'ত লাগিব দাঁতৰ মূলত লাগে গতিকে এইকেইটাক আমাৰ দন্ত্য বুলি উচ্চাৰণ ক'ব লাগে আৰম্ভণিতে যেতিয়া আমি বৰ্ণটো উচ্চাৰণ কৰিম কেনেকৈ কয় দন্ত্য ত দন্ত্য থ দন্ত্য দ দন্ত্য ধ দন্ত্য ন এতিয়া আমি আহিম প বৰ্গলৈ প বৰ্গত বিশেষ ভুল নাই সকলোৰে শুদ্ধই হয় গতিকে এইটো বৰ্গ প বৰ্গত আমাৰ 5টা বৰ্ণ আছে প ফ ব ভ ম এইকেইটা সকলোৰে শুদ্ধই হয় প ফ ব ভ ম কিন্তু ভুল হয় আমাৰ এইটোত অন্তস্থ জ এতিয়া আমাৰ যেতিয়া এইটো বৰ্গৰ বৰ্ণকেইটা আমাৰ উচ্চাৰণ কৰিব লওঁ আমি বেছিভাগৰ ভুল হয় এইটোত আৰু এইটোত কি ভুল হয় এইটো হ'ল অন্তস্থ এইটো হ'ল অন্তস্থ জ কিন্তু আমাৰ বহুতে অন্তিষ্ঠা কয় অন্তিষ্ঠা জ এনেকুৱা বেলেগ বেলেগ উচ্চাৰণ কৰে বহুতে গতিকে এইটো হ'ব লাগে অন্তস্থ জ ৰ
ল উৱাব এইটো আমাৰ উৱাব উৱাব কিন্তু এইটো আমাৰ উৱাব বুলি কয় বহুতে উৱাব বুলি কয় কিন্তু এইটো হ'ল উৱাব অব্ব এনেকুৱা টাইপৰ হয় এনেকুৱা ধৰণৰ গতিকে আমাৰ উৱাব ক'ব নালাগে ক'ব লাগে উৱাব এইটো ক'ব লাগে উৱাব ইয়াত যেতিয়া আমি শব্দ লিখিম তেতিয়া তাৰ কিছুমান নিয়ম আছে নিয়মবোৰ আমি একাধিক্ৰমে আলোচনা কৰি যাম তাৰ পাছত আমি আহিলোঁ এইকেইটা গ'ল আমাৰ ভুল ক'ত হয় এবাৰ দিছোঁ ঙ এইটো ভুল নহয় বাৰু সাধাৰণতে ইয়াতে দ্বিতীয় ছ বুলিও কয় কিছুমানে দ্বিতীয় ছ কয় প্ৰথম ছ কয় বৰ্গীয়া জ কয় ঝ কিছুমানে কয় উজ্জ নহয় ঝ ইয় মূৰ্ধন্য ট মূৰ্ধন্য ঠ মূৰ্ধন্য ড মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্ত্য ট দন্ত্য ঠ দন্ত্য দ দন্ত্য ধ দন্ত্য ন প ফ ব ভ ম অন্তস্থ জ ৰটো ঠিকেই থাকে সকলোৰে শুদ্ধ হয় ল উৱাব এতিয়া আহিলোঁ আমি তালব্য শ এইটো বৰ্গলৈ তালব্য শ তাৰ মানে আমি যেতিয়া উচ্চাৰণ কৰিম বৰ্ণটো তেতিয়া আমাৰ জিভাখনে তালুত স্পৰ্শ কৰে গতিকে আমাৰ তালব্য শ বুলি কোৱা হয় তালব্য শ কিন্তু আমাৰ বহুতে এইটো বৰ্ণ উচ্চাৰণ কৰে তালিবা শ এনেকৈ কিন্তু তালিবা শ তালিব্য শ এনেকুৱা নহয় ক'ব লাগে তালব্য শ মূৰ্ধন্যটো মই ক'লোৱে যে আমাৰ যেতিয়া উচ্চাৰণ কৰিম এই বৰ্ণবোৰ তেতিয়া জিভাখন গবৰৰ মূধচত লাগে বা জিভাখনে মূধচত স্পৰ্শ কৰে তেনেকৈ বৰ্ণটো উচ্চাৰণ কৰে গতিকে এইটো হ'ব মূৰ্ধন্য শ আৰু এইটো দন্ত্য শ একেই দন্ত্য ট দন্ত্য থৰ দৰে দন্ত্য শ তালব্য শ মূৰ্ধন্য শ দন্ত্য শ এতিয়া আমি আহিলোঁ এইবাৰ হটো ভুল নহয় গতিকে হটো এতিয়া আমি আহিলোঁ ক্ষয় বৰ্গলৈ এইটো হ'ল আমাৰ ক্ষয়টো কেনেকৈ হয় ক যোগ মূৰ্ধন্য শ সমান ক্ষয় তাৰমানে ইংৰাজীত যদি আমি উচ্চাৰণটো লিখোঁ তেতিয়া হ'ব ক্ষয় এইটো হ'ল আমাৰ ক্ষয় কিন্তু বহুতে কি কৰে হক্ষয় কয় হক্ষয় আৰু মই এইটোও পালোঁ যদিক্ষয় কোনোবাই যদিক্ষয়ও কয় যদিক্ষয় নহয় হক্ষয় নহয় আৰু বেলেগ উচ্চাৰণ কৰে বেলেগো পাইছিলোঁ পাহৰিলোঁ গতিকে এইটো হ'ব আমাৰ ক্ষয় আৰু আমাৰ এইকেইটাত ভুল কৰে তিনিওটাতে ভুল কৰে কি ভুল কৰে এইটো হ'ল আমাৰ দৰে ৰ আৰু কোনোবাই ধৰে ৰ তাৰপিছত দাবিন্দ্ৰ ৰ ধবিন মানে কি তেনেকুৱা বেলেগ কৰে অৰ্হ তেনেকৈ দৰে ৰ অৰ্হ দাবিন্দ্ৰ ৰ আৰু তেনেকৈ বেলেগ কৰে কিন্তু এইকেইটা হয় দ বিন্দু ৰ এইটো হ'ল দ বিন্দু ৰ তাৰ মানে দত বিন্দু দি আমি ৰ কৈছোঁ গতিকে দত বিন্দু দি ৰ কৈছোঁ দত বিন্দু দি ৰ গতিকে দ বিন্দু ৰ আৰু এইটো হ'ল ধ বিন্দু ৰ এইটো আগত ৰেফ লগাই হ উচ্চাৰণ কৰে ধ বিন্দুৰ ৰ এনেকুৱা মানে উচ্চাৰণ কৰিব দিগদাৰ এইটো আপুনি যদি কিতাপ অধ্যয়নো কৰে বেলেগ তেতিয়া পাব যে এইটো উচ্চাৰণৰ কাৰণে জটিল গতিকে আমাৰ ধ বিন্দুৰ ৰ এনেকুৱা হ'ব লাগে
গতিকে আমাৰ ৰটো আগত কৈ হটো পিছত কিন্তু ক'বলৈ বৰ জটিল হয় আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত দিগদাৰ হয় কিন্তু যিমান পাৰি আমি শুদ্ধকৈ উচ্চাৰণ কৰিব চাব লাগে গতিকে ৰ আৰু হ যে আহিছে তাৰ উদাহৰণ হিচাপে পঢ়া আমি কওঁ পঢ়া গতিকে ৰ কৈ হ কৈছোঁ গতিকে পঢ়া 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 গতিকে দ বিন্দু ৰ ধ বিন্দু ৰ অন্তস্থ অন্তস্থ যেনেকৈ জ অন্তস্থ য় কিন্তু বহুতে অন্তিষ্ঠা য় কয় আৰু বেলেগ য় কয় তাৰপিছত আমাৰ এইটোতো বহুতখিনি আমাৰ খেলি মেলি হয় আৰু সকলোতে বেলেগ বেলেগ উচ্চাৰণ আৰু আমাৰ এইটো হ'ব লাগে খণ্ডত তাৰমানে তৰ আধা ক'ব পাৰে তৰ আধা আৰু ইয়াত হচন্ত চিন লগ লাগি এইটো গতিকে এনেকুৱা এইটো তৰ আধা আৰু হচন্ত চিন গতিকে খণ্ডত আমাৰ এইটোক ব্যঞ্জনান্তত কয় তাৰপিছত সন্ত্যাত কয় আৰু বেলেগকৈ কয় মই এতিয়া পাহৰিলোঁ গতিকে কিন্তু আচল উচ্চাৰণ হ'ল খণ্ডত আৰু ইয়াত মানে যেনেকৈ দন্ত্য তৰ যোগ ইয়াত উচ্চাৰণটো নাথাকে হচন্ত হৈ যায় গতিকে এই ধৰক এইটো এনেকৈ আৰু এইটো ওলটাই দিলে হ'ল দন্ত্য তৰ আধা আৰু ইয়াত হচন্ত চিন জড়িত হয় লগ লাগে গতিকে আমাৰ হচন্ত চিহ্ন দি কেনে উচ্চাৰণটো নাইকিয়া কৰে গতিকে এইটো আমাৰ হ'ব খণ্ডত যেনে সৎ কিন্তু যদি আমি এইটো দিওঁ হত কিন্তু এইটো হ'ব সৎ সেইকাৰণে ইয়াত আমাৰ উচ্চাৰণটো নাইকিয়া হৈছে তাৰ পাছত আমাৰ আহিলে এইটো অনুস্বাৰ গতিকে অনুস্বাৰ আমাৰ অংসাৰ বুলি কয় অনুস্বৰ বুলি কয় অনুসাৰ বুলি কয় তেনেকৈ নহয় এইটো দন্ত্য শৈৱ স্ব গতিকে যেনেকৈ স্বাধীনতা তেনেকৈ অনুস্বাৰ আৰু এইটোক মই হেমকোষত পোৱা মতে অনুস্বৰ বুলিও কয় কিন্তু আৰু এখন মই কিতাপ পাইছিলোঁ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য ছাৰৰ তাত লিখিছে অনুস্বাৰহে শুদ্ধ এইটো নহয় কিন্তু মই যিহেতু হেমকোষত পাইছোঁ গতিকে এইটো বিষয় বিশেষ আলোচনা নকৰোঁ কিন্তু এইটো যে শুদ্ধ 100% নিশ্চিত বৰ্তমান আমাৰ যিটো ধৰণে উচ্চাৰণ পদ্ধতি লোৱা হৈছে এইটো হ'ল অনুস্বাৰ তাৰ পাছত আমাৰ আহিলে এইটো হ'ল বিসৰ্গটোক আমাৰ বহুতে বিসৰ্গ কয় আৰু বেলেগ বেলেগ উচ্চাৰণ কয় গতিকে আমাৰ এইটো আচল শুদ্ধ উচ্চাৰণ হ'ল বিসৰ্গ তাৰ পাছত আহিলে চন্দ্ৰবিন্দু এইটো শুদ্ধ হয় সকলোৰে শুদ্ধ হয় এইখিনিয়ে মই প্ৰথমৰ পৰা আকৌ এবাৰ উচ্চাৰণ কৰি কৈ দিছোঁ তেতিয়া উচ্চাৰণখিনি আমি শুদ্ধকৈ ক'বলৈ চেষ্টা কৰিব পাৰিম আৰু যদি মোৰ ইয়াতো কিবা ভুল ভ্ৰান্তি হৈ যায় আপোনালোকৰ কোনোবা যদি বিদগ্ধ বা ইয়াতে অধ্যয়নশীল লোকে জানিব পাৰিছে তেতিয়া জনাব বুলি আশা ৰাখিলোঁ মই মোৰ যিখিনি ঢুকি পোৱা ক্ষমতা সেইখিনিৰে মই প্ৰথমৰ পৰা আৰু এবাৰ উচ্চাৰণকেইটা কৰি দিছোঁ ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ঝ ঞ মূৰ্ধন্য ত মূৰ্ধন্য ঠ মূৰ্ধন্য ড মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্ত্য ত দন্ত্য থ দন্ত্য দ দন্ত্য ধ দন্ত্য ন প ফ ব ভ ম
অন্তস্থ জ ৰ ল ৱ ব তালব্য শ মূৰ্ধন্য শ দন্ত্য শ হ ক্ষ দ বিন্দু ৰ ধ বিন্দু ৰ অন্তস্থ য় খণ্ডত অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ভাল পালে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আৰু যদি আপোনালোক উপকৃত হয় মোৰ ভাল লাগিব আৰু অনাগত দিনত আৰু অধিক ভিডিঅ' প্ৰস্তুত কৰিবলৈ উৎসাহিত হ'ম। সঁহাৰি জনাব বুলি আশা ৰাখিলোঁ, অনুৰোধ জনালোঁ। এইখিনিয়েই আৰু মই এইখিনিত অলপ লিখি থৈ দিছোঁ ভুল ক'ত হয়, তথাপি মই এবাৰ জনাই দি আছোঁ। আমাৰ ভুল ক'ত হয়, এইটো ঙ উচ্চাৰণ কৰিব লাগে ঙ বুলি, কিন্তু উচ্চাৰণ কৰা হয় উঙ বুলি। এইটোতো দীঘল হ'ব, সেইকাৰণে চমুকৈ কৈ দিছোঁ। বৰ্গীয় জ শুদ্ধ উচ্চাৰণ বৰ্গীয় জ। ঞ শুদ্ধ উচ্চাৰণ ঞ। এন যদিও ইয়াত লিখা হৈছে, ইয়াত আচলতে এনটোৱে চন্দ্ৰবিন্দু বুজাব। ঞ বা নিয় নহয়। মূৰ্ধন্য ত এইটো বৰ্গৰ শুদ্ধ উচ্চাৰণ মূৰ্ধন্য ত থ তেনেকৈ। দন্ত্য ত দন্ত্য থ তেনেকৈ। অন্তস্থ জ ৱ ব তালব্য শ মূৰ্ধন্য শ ক্ষ দ বিন্দু ৰ ধ বিন্দু ৰ অন্তস্থ য় খণ্ডত অনুস্বৰ বিসৰ্গ। এইকেইটা আশা ৰাখিছোঁ আপোনালোকে ভাল পাব। নমস্কাৰ, আজিলৈ বিদায়।